हेलो फ्रेंड्स नमस्कार की खबर आपनालोকৰ आशा কৰিছো আপোনালোক সকলো ভালে আছে ঘৰতে আছে আৰু সুৰক্ষিত হৈ আছে আৰু আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত এটা প্ৰেং ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে আৰু আজি মোৰ লগত আছে মোৰ বেষ্ট ফ্ৰেন্ড ধৰিষ্ঠা নমস্কাৰ আমি দুইজনী আজি প্ৰেং কৰিম আৰু নাম্বাৰ এটা দাদা এজনৰ নাম্বাৰ এটা সিলেক্ট কৰি ৰাখিছো আশা কৰো প্ৰেংটো সফল হ'ব তাকে কিমান মই ইমান এক্সপাৰ্ট নহয় কিন্তু দে প্ৰথম কথা মই কৈ থৈছো প্ৰথম ভিডিও যেহেতু পাৰিম পাৰিবা আৰু প্ৰথমতে কৈ দিয়া সকলোকে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিওটো হেফলকে চাব বুলি আশা কৰিছো আৰু যদি ভাল পায় প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব তাইও এটা চেনেল আছে ধৰিষ্ঠা কিসমিস ন ধৰিষ্ঠা কিসমিস প্লিজ আপোনালোকে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব যাতে আমাক আগবঢ়াই নিয়ে ভিডিও নতুন নতুন ভিডিও এতিয়া আমি প্ৰেংক কল কৰো পাৰিম নাই তাকে 100 চাইছে পাৰিম নে লগাই দিও দে কি কবা কি হেতে কম মই তেওঁক কম মানে আপোনাক মোৰ বহুত ভাল লাগে এনেকৈ কম আৰু ফোনটো ৰিসিভ কৰিলে হলাও কৰা একদম পুৰা সিৰিয়াস হৈ যায় সো এতিয়া কৰি চাওঁ যদি নোৱাৰো মই এটা অফ কৰি দিম দে আধাতে যদি নোৱাৰো যদি পাৰো ট্রাই করে সব ফার্স্ট অল দ্য বেস্ট हेलो हेलो ओ दादा অলপ সময় পাম নেকি কোনে কৈছে মই এই মৰাণৰ পৰা কৈছো এজনী আপোনাৰ নাম্বাৰটো মই বেলেগৰ পৰা লৈছিলো কিন্তু দেই আচ্ছা সাৰা কৰবি গগৈ এতেৰি আপোনাক মানে পেন কল কৰিব আৰু কৰি গল না না লৈ কোন হয় ধৰিষ্ঠা বৰপাত্ৰ গোহাঁই মোৰ লগৰ আমি মানে কি হয় জানে আপুনি এটা চেনেলটা খুলিছে দেই আৰু প্ৰথম আপোনাক পেন কল কৰিছিল আপুনি ইমান ধুনীয়া তাকে আপুনি কামৰ বুলি ভাবিছিল দেই কিন্তু নোৱাৰে তাকে দেন নাপাব দেই ইমান প্ৰপ নাই আৰু কৰবালে কোনবা আৰু কৰবালে কোন কৈছো আৰু নাম্বাৰ বিচাৰি লওঁ দেই এতিয়া আমি দ্বিতীয়বাৰ কাৰণে আমাৰ লগৰ এজনক ফোন কৰিব লৈছো তাকো ফোন লাগিব কি নালাগে পাৰিম নে নোৱাৰিম আহিব এবাৰ লাগিলেও হ'ল আৰু এবাৰ ফ্ৰেণ্ড যাতে হ'ব हेलो हेलो दादा मैं अपना नम्बर अपना लगर छोৱালীজনী পৰা লৈছিলো নহয় আপোনাৰ ফটো দেখিছিলো তাইৰ মোবাইলত আপোনাক ভাল লাগিছে অলপ টাইম দিব পাৰিব আপুনি মোক মই নামৰূপৰ পৰা কৈছিলো নামটো আলিছা হয় নামৰূপতো মোৰ কোনো চিনাকি নাই নামৰূপৰ পৰা মই নহয় আপোনাৰ নাম্বাৰটো য'ৰ পৰা লৈছিলোঁ নামৰূপৰ নহয় তাই আপোনাক ইমানকৈ ক'লে আপুনি গালি দিব যে তাই নাম্বাৰটো দিলে ন ল'ৰাহে ছোৱালী নাম্বাৰ দিলে গালি পায় ল'ৰা নাম্বাৰ দিলে গালি নাপায় অঁ তেনেকুৱা কথা নহয় শুনকচোন দাদা আপোনাৰ লগত মই কথা পাতিব পাৰিম নেকি চিনাকি হ'ম আকৌ এনেকৈ আপোনাক মই আপোনাক প্ৰেংক নাই কৰা দাদা আপোনাক মই ফেচবুকত দেখিছোঁ কিন্তু আপোনাৰ হোৱাটছআপ ডিপিটো ভাল লাগিছিলে আগতে এতিয়া চোৱা নাই কিন্তু মই কেইদিনমানৰ আগত চাইছিলোঁ এইটো নাম্বাৰত নহয় দাদা মোৰ যোন হেল্ল' আগতে মই আপোনাক যাৰ পৰা আপোনাৰ নাম্বাৰটো লৈছোঁ যে তাই মোবাইলত চাইছিলোঁ আপোনাক কথা এটা সুধিম নেকি আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি নহয় মই আপোনাৰ লগত কথা পাতিব বিচাৰোঁ যে সেইকাৰণে সুধিছোঁ নহয় নহয় মই মানে নহয় নহয় দাদা আপুনি মোৰ কথাটো শুনকচোন আপোনাক মানে মই এনেই দাদা হিচাপে পাতিব নিবিচাৰোঁ সেইকাৰণে আপোনাক সুধিছোঁ মই আপোনাক ফটো দি দিম আৰু দাদা বিশ্বাস কৰোঁ মই দেখিবলৈ ধুনীয়া আছোঁ নহয় কৈ দিছোঁ নাম্বাৰটো মই সেইটো ক'ব নোৱাৰোঁ দাদা আপুনি গালি দিব যে নহ'লে
তহঁতে বুজিয়ে পাই যাওঁ মই কৰবি হয় ইউটিউব আমি মানে ধৰি মামুন আৰু মই লগ খাই পিনে ইউটিউব চেনেল এটা খুলিছোঁ দেই মামুন নহয় ধৰি কোন আছে তোৰ লগত কোন আছে আৰু অঁ সেই আমি মানে প্ৰেংক কল কৰি আছিলোঁ দেই তাৰপিছত তই বেয়া চেয়া নাপাবি আৰু ইউটিউব চেনেল খুলিছোঁ আৰু প্ৰথমটোকে প্ৰেংক কৰিছোঁ ছেকেণ্ডটোক কৰিছোঁ আৰু তই ইমান ভদ্ৰ তই ইমান ভাল লোৱা বুলি আজিহে গম পাইছোঁ কি ভাল লাগে গাৰ্লফ্ৰেণ্ড থাকিলেও বেলেগৰ লগত কথা পাতে বোলে শুন আকৌ সঞ্জীৱ ময়ো এটা খুলিছোঁ নহয় এইটো কি কয় ধৰিষ্ঠা খিচমিচ বুলি এতিয়া ৰেকৰ্ড হৈ আছে তই শুন আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰিবি দে আমাৰ দুইজনী লিংক অঁ তোক লিংকটো ঠিক আছে বেয়া নাপাবি দেই নিশ্চয় কেপি কিটো আৰু তাতকৈ ডাঙৰ বস্তু কিবা ৰজনীগন্ধা খাম ঠিক আছে দে ভাল লয় তই দুইবাৰ মই ধৰা পৰিলোঁ আৰু আজিকালি ধৰা পৰিলোঁ মানে এইটো ধুনীয়া হ'ল এইটো ধুনীয়া হৈছে মানে কি নিজে ক'ব লগা হ'ল ন সেইটো ঠিকে আছে দে কিন্তু মানে প্ৰেংক কল বুলি গমেই পাই বুজি পাই যায় আচলতে ট্ৰেণ্ডত আছে ন আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এইটো আমাৰ প্ৰথম হয় সেইকাৰণে কিবা ভুল ফাটি হ'ব পাৰে নিজৰ বুলি ভাবি সৰু বা ডাঙৰ বুলি ভাবি হ'লেও ক্ষমা কৰিব আৰু কমেণ্টত জনাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো তেনেহ'লে আমি ইয়াতে সামৰণি মাৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব দুইটা চেনেল দুজনী চেনেল আছে এটা বুলি নহয় এটা আছে ধৰিষ্ঠা খিচমিচ আৰু আনটো হৈছে কৰবি ব্লগ দুইটাকে যাতে আপোনালোকে ভালদৰে আঁকোৱালি লৈ আমাৰ ভুল ত্ৰুটিবোৰ যাতে দেখাই দিয়ে তাকে কামনা কৰিছোঁ ধন্যবাদ বাই বাই